খুব ভাল লাগিল শিৱসাগৰ আহি প্ৰথমবাৰৰ কাৰণে আহিছোঁ ভবা নাছিলোঁ ইমান মানুহ আহিব বুলি ফুৰিবলৈ স্বাগতম জনাইছোঁ আপোনাক মোৰ বেলেগ এটা চেনেললৈ যিটো ব্লগ চেনেল আজি প্ৰথম মই আৰম্ভ কৰিছোঁ আৰু আজিৰ পৰা আপোনালোকক কিছুমান মই যিবোৰ ঠাইলৈ যাম নতুন নতুন ঠাই কিছুমানলৈ যাম সেই ঠাইবোৰ ব্লগ কৰি আপোনালোকক দেখাম ভিডিঅ'ত আৰু মোৰ লগত আছে বেদান্ত শইকীয়া আপোনালোকে আমাৰ বেদান্ত ইমাজিনেশ্যন চেনেলটোত নিশ্চয় দেখিছে আৰু আজি আমি ইউটিউবৰ দুজন বিখ্যাত মানুহক লগ কৰিবলৈ যাম আপোনালোক আমাৰ লগত থাকক আৰু গোটেই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক গাইজ আমি পেট্ৰল ভৰাবৰ কাৰণে আহিছোঁ বাইকত পেট্ৰল ভৰাই পেলাই আকৌ শিৱসাগৰ দিশে গৈ থাকিম চ' ভিডিঅ'টো চাই থাকিব We've been running with confidence to find someone to love and take off on the free fall. No matter where we gonna land, only you can make me feel this way, and our time is right now. Only you can make me feel this way, oh yeah. Won't you take me with you? We can fly away from here, see the world in a million ways, find what we're looking for. Won't you take me with you? We can fly away from here. হেল্ল' গাইজ আমি আহি এতিয়া কিয়ক পাইছোঁহি আৰু বহুতো আছে যাবলৈ আমি 29 কিলোমিটাৰ আহিছোঁ এতিয়া বেদান্ত শইকীয়াৰ লগত আহিছোঁ আপোনালোকে দেখিছে অলপ বিজি আছে এতিয়া আমি এতিয়া চাহ খাবৰ কাৰণে ৰৈছোঁ পাছত আপোনালোকক চলাবা তুমি বাইকখন চলাই আহিছিলোঁ এতিয়া ই চলাব বাইক আমি চলাই মেলি চলাব আৰু আমনি লাগি গৈছোঁ চলাই আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু আমি আৰু নতুন নতুন বস্তু দেখিবলৈ পাম It's like breathing underwater, reveal another world. Let all doubts slowly fade away. We've got another chance today. Only you can make me feel this way, and our time is right now. Only you can make me feel this way. বন্ধুসকল আমি আহি এতিয়া শিৱসাগৰ পালোহি আৰু এয়া আপোনালোকে পিছত দেখিব পাইছে এইটো শিৱসাগৰ পুখুৰী বিখ্যাত শিৱসাগৰ পুখুৰী আৰু যদি আমি এইফালে চাওঁ তেতিয়া এইফালে আপোনালোকে নিশ্চয় দেখিছে এটা দৌল দেখিব পাইছে সেয়া হৈছে শিৱদৌল আৰু আমি পৰৱৰ্তী সময়ত আপোনালোকক ভিডিঅ' দেখাই যাম আমি ৰংঘৰত সোমাম কাৰেংঘৰত সোমাম সেইখিনি আপোনালোকক দেখাম আৰু মোৰ লগত আছে বেদান্ত শইকীয়া পাইছোঁ শিৱসাগৰত আৰু আপোনালোকক জনাইছিলোঁ যে ইউটিউবৰ দুজন বিখ্যাত জনপ্ৰিয় ইউটিউবৰ মানুহ আহি আমাৰ মাজত উপস্থিত হ'বহি বুলি আৰু সেই সময় আহি পাইছেহি আৰু এয়া
আপোনালোক সকলোৱে চিনাকি ডিম্পু দা আহি পেলাই আমাৰ মাজত উপস্থিত হৈছে। ভাল লাগিল শিৱসাগৰ আহি। প্ৰথমবাৰৰ কাৰণে আহিছোঁ, ভবা নাছিলোঁ ইমান মানুহ আহিব বুলি পঢ়িবলৈ। তো খুব ভাল লাগিল। পূৰ্বাঞ্চল চেনেলটোৰ ভাস্কৰদাৰ ঘৰত আছোঁ আৰু শিৱসাগৰ চাই আছোঁ, তলাতল ঘৰ চাই আহিলোঁ আৰু কিবা কিবি চাম চাগে, ভাল লাগিছে। হয় আৰু আমি পাছৰ সময়ত ডিম্পু দাৰ সৈতে কথা পাতিম। বিতুপন দা আপোনালোকে চেনেল নিশ্চয় চাইছে, এয়া বিতুপন দা আপোনালোকে হয়তো দেখা নাই ৰিয়েলকে, এয়া আমি আজি লগ পাইছোঁ, যথেষ্ট ভাল লাগিছে। এওঁলোকে নতুনকৈ চেনেল আৰম্ভ কৰিছে, তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, ধুনীয়া চেনেল হয়। ময়ো চোৱা নাই বাৰু, মই চাম, এওঁলোকে লিংক দিছে। মই তো শিৱসাগৰলৈ আহিলোঁ, শিৱসাগৰলৈ আহি ভাল লাগিছে, সঁচাকৈ এওঁলোকক লগ পাই বহুত ভাল লাগিছে। বন্ধুসকল, আমি ডিম্পু দাক লগ কৰিলোঁ, লগ কৰি আহি খাবলৈ ৰৈছোঁ এয়া, আৰু খাই পেলাই আমি পুনৰ শিৱসাগৰ ৰংঘৰৰ ফালে গৈ থাকিম। আপোনালোকে ভিডিঅ'টো চাই থাকক। বন্ধুসকল, আমি এতিয়া শিৱসাগৰ খালোঁ, এই ৰেষ্টুৰেণ্টত খালোঁ। এতিয়া আমি গৈ আছোঁ ৰংঘৰৰ ফালে। এতিয়া বিধানন্দ শইকীয়াই বাইক চলাই গৈ আছে। শিৱসাগৰ টাউনখন বহুত ধুনীয়া লাগে। শিৱসাগৰ টাউনখনৰ কিন্তু এটা কথা ক'ব লাগিব বন্ধুসকল, শিৱসাগৰ টাউনখন যথেষ্ট চাফা। মানে চব ঠাই আমি চাইছোঁ, ভিডিঅ'ত আপোনালোকে দেখিব যে প্ৰত্যেকটো ৰাস্তাত। বন্ধুসকল, আমি আহি পালোঁহি ৰংঘৰ, এইমাত্ৰ পাইছোঁহি। এয়া বেদান্ত আছে, মোৰ লগত এজন বেদান্ত আছে, আৰু এয়া ৰংঘৰ দেখি পাইছোঁ। এয়া বন্ধুসকল দেখিছে আপোনালোকে, দুটা ড্ৰেগন আছে, সন্মুখৰ যিখন গেট তাত আছে, আৰু আমি এতিয়া ভিতৰলৈ সোমাই যাম। যিটো মাটি আছে সেই 120 বিঘা মাটি। এইটো চব মই গোটেই চাৰিফালে দেখাই দিছোঁ ৰংঘৰটো। আৰু এই ৰংঘৰটো মানে স্পেচিয়েলি ৰংঘৰ মিনছ হয় মানে দ্য হাউচ অফ এণ্টাৰটেইনমেণ্ট, সেইটো হয় মানে মিনিংটো। বন্ধুসকল, ব'লক আমি ৰংঘৰৰ ভিতৰৰ পৰা আহোঁগৈ। ভিতৰৰ পৰিৱেশটো আপোনালোকে চাব কেনেকুৱা লাগিছে। আৰু এয়া দেখিবলৈ পোৱা হৈছে যে যথেষ্টখিনি মানুহ ইয়াত সমাগম ঘটিছে, মানে বিদেশী মানুহ আহিছে ইয়াত যথেষ্ট, আৰু আমাৰ অসমৰ বিভিন্ন ঠাইৰ পৰা মানুহ আহিছে চাবৰ কাৰণে। আৰু এয়া ৰংঘৰৰ ভিতৰত আপোনালোকে নিশ্চয় দেখিব পাইছে। বন্ধুসকল, এতিয়া আমি ৰংঘৰৰ ভিতৰৰ ভাগলৈ যাবলৈ চেষ্টা কৰিম। আপোনালোকো ব'লক আমাৰ লগত, কেনেকুৱা লাগে ৰংঘৰৰ ভিতৰত চাই আহোঁগৈ। গাইছ, আমি আহি ৰংঘৰৰ ভিতৰ পালোহি। এয়া আপোনালোকে দেখিব পাইছে, আমি ওপৰ ভাগত আছোঁ এতিয়া ৰংঘৰৰ। মানুহ যথেষ্টখিনি আছে ইয়াত, আৰু ভাল লাগিছে যথেষ্ট। গাইছ, আমি আহি পাইছোঁহি এয়া তলাতল ঘৰত, আৰু ৰংঘৰৰ পৰা প্ৰায় 2 কিলোমিটাৰ আহিলে তলাতল ঘৰ পাইহি। আৰু এতিয়া আমি তলাতল ঘৰ ভাগত ভিতৰত সোমাই আহিছোঁ। ত' আপোনালোকে এতিয়া দেখিব কিছুমান ইয়াত আহিয়ে এনচিয়েণ্ট কিছুমান কেনন আছে ইয়াত দেখিব, যিবোৰ অসমীয়াত বৰটোপ বুলি কয়। এই কেননবোৰ একচুৱেলি, এই বৰটোপবোৰ কোৱা হয় যে শুনা হৈছিলে আচলতে মই শুনিছিলোঁ যে আহোম যিখন সৈন্য আছিলে, সেই সৈন্যসকলে অকলেই দাঙি এটা বৰটোপ লৈ গৈছিলে যুদ্ধৰ সময়ত। ভাবি চাওক কিমান পৰাক্ৰমী আছিল তেওঁলোক। বন্ধুসকল, আমি এতিয়া ভিতৰলৈ যাম। আপোনালোকে ভিডিঅ'টো চাই থাকক, ভিতৰৰ দৃশ্য দেখাব পাৰিম আপোনালোকক তলাতল ঘৰৰ। মই একচুৱেলি প্ৰথমবাৰ আহিছোঁ তলাতল ঘৰলৈ, আৰু মই নিজে এক্সাইটেড হৈ আছোঁ কেনেকুৱা লাগিব ভিতৰত গৈ। চ' ব'লক আপোনালোকৰ লগত যাওঁ একেলগে।
এয়া বন্ধুসকল আমি তলাতল ঘৰৰ ভিতৰত আছোঁ এতিয়া আমি তলৰ ভাগলৈ যাবলৈ চেষ্টা কৰিম এয়া চাওক বন্ধুসকল আমি তলাতল ঘৰৰ তলৰ ভাগলৈ যাবলৈ চেষ্টা কৰি আছোঁ এই পথটো এটি মোৰ লগত বেদান্ত আছে আৰু আপোনালোকক লগত লৈ আমি আজি তলাতল ঘৰৰ ভিতৰলৈ যাম মোৰ প্ৰথমবাৰ এয়া চ' বলকচোন ভিতৰত কেনেকুৱা লাগে চাওঁ চাওক বন্ধুসকল এইটো এটা বিশাল সুৰংগ যিটো বৰ্তমান বন্ধ কৰি দিয়া হৈছে আৰু শুনা গৈছিল যে আগৰ দিনত এই সুৰংগটোৰ মাজেৰে মানুহ গৈছিলে এয়া ভিতৰৰ পৰিৱেশ চাওক অন্ধকাৰ এক পৰিৱেশ জয়াল পৰিৱেশ চ' সেয়াই আৰু তলাতল ঘৰৰ ভিতৰ ভাগ শিৱসাগৰ ফুৰিলোঁ যথেষ্ট ভাল লাগিলে ৰংঘৰ গ'লোঁ তলাতল ঘৰ গ'লোঁ আপোনালোকক দেখুৱালোঁ ইউটিউবাৰসকলক লগ পালোঁ যথেষ্টখিনি ভাল লাগিলে আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেতিয়া লাইক কৰিব শ্বেয়াৰ কৰিব বন্ধুসকলৰ মাজত আৰু যিহেতু মোৰ এইটো প্ৰথম ব্লগ হয় সেইটো কাৰণে যদি কিবা ভুল হৈছে আপোনালোকে জনাব বাই বাই শিৱসাগৰ বাই বাই